গুড মৰ্নিং ফ্ৰেণ্ডছ। এয়া ৰাতিপুৱা মই খোজকাঢ়ি আহিলোঁ। আহিয়ে আজি ভাবিছোঁ বেচন হালধিৰ পেষ্টটো লগাই লওঁ। আজি যিহেতু ছানডে, ইহঁতে শুই আছে, ইহঁতে দেৰিলৈকে শুবই। আজি এখেতৰো অফিচ নাই, মাইনাৰো স্কুল নাই। তাকে মই ভাবিলোঁ আজি মোৰ পেকটো লগাই লওঁ। টাইম পালে মই লগাওঁ দেই, কিন্তু চান্স পালে এৰি নিদিওঁ আৰু। লগাই পেলাই ঘৰকেইটাৰ এক চাইডৰ পৰা মুচোঁ। ইহঁতে আকৌ শুই আছে, সেইকাৰণে বোলো ঘৰকেইটা ধুনীয়াকৈ মুচি লওঁ। সিহঁতে নুঠিলেই কাম কৰি ভাল লাগে জানেনে। উঠিলে আকৌ এইটো বস্তু ইফালে থ'ব, ইফালৰ বস্তু ইফালে থ'ব। তাকে বোলো শুই থাকোঁতে নিজৰ কামখিনি কৰি লওঁ পৰিপাটিকৈ। কামখিনি মানে কি আৰু ঘৰ মোচা, খোৱা, কাপোৰখিনি মেচিনত দিয়া, আকৌ সিহঁতৰ বিধে মানে এইটো নাখায়, এইটো নাখায়, তেনেকৈ সিহঁতৰ খোৱা যোগানখিনি ধৰিব লাগে। বেলেগটো আমাৰ ধৰক গৰু গাই বা খেতি বাতিৰ কাম নাই দিয়কচোন। এইখিনি কাম আৰু ৰাতিপুৱা 11টামান বজাত ফ্ৰী হৈয়ে যাওঁ। এয়া সিহঁতে শুই আছে, মোৰ ঘৰকেইটা মুচি হৈয়ে গ'ল। ইফালে মই পানী খাবলৈ আছে নহয় 2 গিলাচ, ৰাতিপুৱা 2 গিলাচ খায়ে গৈছোঁ খোজকাঢ়িব যাওঁতে। এতিয়া পানী 2 গিলাচ খাই ল'লোঁ। খাই পেলাই বোলো মুখখন যিহেতু শুকাইছে, মুখখনৰ পেষ্টটো মই ধুই লওঁ। লৈ পেলাই সিহঁতে তেতিয়া উঠা নাই, তেতিয়া আৰু ভাবিলোঁ এফালে বাথৰুমৰ কামটো অলপ কৰোঁ। মানে কেইদিনমান পিছে 2-3দিনৰ মূৰে মই মানে বাথৰুমটো অলপ ঘঁহি দিওঁ। এই বাথৰুমটো অকণমান ঘঁহি একেবাৰে গা মূৰ ধুই চাফা হৈ আহিলোঁ। আহি পেলাই মন্দিৰত সোমালোঁ। এখেত যে উঠা নাই, আজি মন্দিৰৰ কাম ময়ে কৰিব লগা হ'ল। এনেই কিন্তু অন্য দিনত তেখেতেই কৰে। এয়া কাম বন কৰি মন্দিৰৰ চাকি দি ধুনীয়াকৈ মন্দিৰৰ কামখিনি কৰোঁতে অলপ সময় যায় দিয়কচোন। আহি আকৌ মই নিজৰ অকণমান খাই সেন্দুৰ ল'লোঁ, ফুট ল'লোঁ, নেভিয়া ক্ৰীম ঘঁহোঁ মই, সেইটো ঘঁহিলোঁ। এইবাৰ আকৌ পাকঘৰৰ ফালে আহিলোঁ। ইহঁতকেইটা উঠিছে কিন্তু এতিয়া দেই, মই ভিডিঅ' কৰাই নহ'ল ইহঁতক। আটা মাৰি ল'লোঁ, অকণমান ভেজিটেবল কাটি লৈছোঁ। ইয়াতে কণী দি ভুজিয়া বনাই দিম। এইফালে মানুহজনে দাঁতটো মুখ ধুই উঠিলে যে, মানুহজনক আৰু ৰঙা চাহ বিস্কুট দিলোঁ। বাবুও ৰঙা চাহ বিস্কুট খালে, মাইনাই নাখালে। এইফালে আকৌ মেচিনত কাপোৰখিনিও দি লওঁ মই। দি পেলাই বিচনাখিনি গোটেই একেবাৰে পাৰিয়ে লওঁ, যিহেতু আজি দেৰি হ'লেও কথা নাই নাস্তা। তাৰপাছতহে নাস্তাখিনি বনাম। এতিয়া বিচনাৰ কাপোৰ এখনকৈ গোটেইকেইখন বিচনা পাৰিব লাগিব নহয়। ছোৱালী মানে কেতিয়াবা পাৰে, তাইক ক'লে পাৰে, বিচনাখন পাৰা বুলি ক'লে পাৰিব, নক'লে আকৌ নাপাৰে। কি হ'ব, সৰু আছে, একো বেছি প্ৰেছাৰো দিব নোৱাৰি। তাকে মই বিচনাখন পাৰি ল'লোঁ। লৈ আৰু আহিলোঁ ৰুটিৰ ফালে। বোলো সৰুকৈ পৰঠা কেইখনমান বনাওঁ আৰু কণীৰ এটা ভুজিয়া বনাই দিম। ভেজিটেবলখিনি যে কাটি থৈছিলোঁ, তাতে মই 2-3টামান কণী দি পেলাই মিলাই পেলাই ভুজিয়া অকণ বনাই ল'লোঁ। এই ৰুটিকেইখনত আৰু অকণ তেল দি পেলাই মই পৰঠা আকাৰত বনাই লৈছোঁ। দেখিছেনে কি ধুনীয়াকৈ ফুলি আহিছে ৰুটিকেইখন। এইফালে মোৰ নাস্তা হৈয়ে গ'ল। সিহঁতেও এটাকৈ গা পা ধুই ৰেডি হ'ল গোটেইকেইটা। নাস্তা দিব পৰা হ'লোৱে। মই বনাই পেলাই ইহঁতক ইফালে বনাই দিব মানে দিম বুলি ভাবোঁতে আৰু গাখীৰ আহি গ'ল। বোলো গাখীৰখিনিও একেলগে উতলাই লওঁ। তাৰপিছত সিহঁতক নাস্তা দিলোঁ খাবলৈ। এইফালে আকৌ মেচিনটোৱে মাতিলে। মই বোলো সিহঁতক দিলোঁ, মই আকৌ পিছত খাম। এনেকৈ ওপৰত যাই কাপোৰখিনি মেলি দিলোঁ। কাপোৰখিনি মেলি দি আহি মই ধুনীয়াকৈ বহি নাস্তা খাব ল'লোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এয়া মোৰ নাস্তা। চাহকাপ বনোৱাই নহ'ল দেই, এতিয়াহে বনাম। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। বাই বাই।